নমস্কাৰ, আদৰণি জনাইছোঁ অসমীয়া পাকঘৰ চেনেলটোলৈ। আৰু মই আজি আপোনালোকক বনাই দেখুৱাম একাপ চাহ। তেতিয়াহ'লে বলক আমি আৰম্ভ কৰোঁ। প্ৰথমতে মই গেছটো দি চচপেনটো বহাই দিছোঁ আৰু এইখিনি উতলিব হোৱালৈ মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এইটো মোৰ ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ' হয়, যাৰ বাবে বহুতো ভুল হ'ব পাৰে। আপোনালোকে সেই ভুলবোৰ দেখুৱাই দিয়াৰ লগতে মোক যেন সহায় সহযোগিতা আগবঢ়ায়, যাতে আগলৈ মই নতুন ভিডিঅ' দি থাকিব পাৰোঁ। এতিয়া এই পানীখিনি উতলালৈ ৰৈ দিছোঁ। প্ৰথমতে পানীখিনি উতলাৰ পিছত মই চাহপাত দি দিলোঁ। তাৰপিছত ইয়াত চেনি দিম। প্ৰয়োজন অনুসৰি আপুনি যদি মিঠা কমকৈ খায় কমকৈও দিব পাৰে। চেনিখিনি দিয়াৰ পিছত মই ইয়াতে মাহপাত এটা পেলাই দিছোঁ। তাৰপিছত অকণমান আদাও দিছোঁ। আপুনি যদি ভাল পায় ইলাচিও দিব পাৰে, কিন্তু মই ভাল নাপাওঁ, যাৰ বাবে দিয়া নাই। তাৰপিছত ইয়াতে গাখীৰখিনি ঢালি দিছোঁ। চাওকচোন, ধুনীয়া হৈছে চাহৰ কালাৰটো। চাহখিনি উতলিবলৈ ধৰিলে আৰু এয়া চাহ উতলিছে। অলপমান উতলাতে নমাই নিদিব। এয়া চাহ হৈ গৈছে। এয়া আমাৰ চাহ ৰেডি হৈ গ'ল।